তো ফাৰ্ষ্ট টাইম বজাৰ ডিব্ৰুগড় বজাৰৰ ভিতৰত মটৰ ব্লগ কৰিছোঁ। এইডোখৰ তো এইডোখৰ জেগা কালি দিনডোখৰ জল্দি চাই হৈ গ'ল। এতিয়া পাই গ'লোঁ সেই বাইকৰ পাৰ্টছৰ দোকান। তো ইয়াতে সুধি লওঁ এইখনত। অ'কে, হাই হেল্ল' নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল অনুপম গগৈ। তো আজি স্কুটিত মটৰ ব্লগ কৰিছোঁ। তো আজি এখন চলাই আছোঁ এণ্টৰ্ক 125। এইখনে সেইখন স্কুটি, যিখন স্কুটি ইণ্ডিয়াৰ চবতকৈ বেছিভাগ ফিচাৰ দিয়া আছে। তো লঞ্চ হোৱা হ'ল আজি কেইবাদিনো হ'ল, কেইবাবছৰো হ'ল চাগে, ইমানকৈ ভালকৈ নাজানো, কিন্তু তো লোৱা বেছি দিন হোৱা নাই, এমাহমান হৈছে। তো আজি গৈ আছোঁ আমি এতিয়া নাম্বাৰ প্লেট লগাব যাম। আজিকালিতো জানাই ডাইৰেক্ট ডিলাৰতে নাম্বাৰ প্লেট লাগি যায়, দ্বিতীয় অফিচত যাব দৰকাৰ নাই, মেছেজ আহে মোবাইলত। তো এতিয়া গৈ আছোঁ সেইকাৰণে TVS ডিলাৰ ডিব্ৰুগড়, তাত গৈ লগাওঁগৈ নাম্বাৰ প্লেট আৰু কি কৰোঁ সকলোখিনি দেখাই আছোঁ। জাষ্ট ডেইলি ব্লগ হিচাপে আজি ভিডিঅ'টো বনালোঁ। আৰু তো এতিয়া আছোঁ আমি বৰাগী মঠৰ পিনৰ পৰা হৈ যাম। তো স্কুটিখন চলাই পূৰা মজা লাগে। তো জানেই আজিকালি চবতকৈ হাই চেল হোৱা স্কুটি এইখনেই হৈ আছে বুলি ক'ব পাৰি, কাৰণ কেলৈ যোনফালে চাওঁ সেইফালে মানে দেখা যায় এণ্টৰ্ক 125। তো মজা স্কুটি। এইখনৰ যোনখিনি ফিচাৰ্ছ আছে, তো এখন বাইকক টক্কৰ দিব পৰাকৈ ফিচাৰ্ছখিনি দিছে। বেছিভাগ বাইকতো এইটো ফিচাৰ্ছ দিয়া নাই, যিটো ফিচাৰ্ছ এখন স্কুটিত দিয়া আছে। সেইকাৰণে ফিচাৰ বাহিৰেও বাইকখনত স্কুটিখনত তোমাৰ পিক আপটো ঠিক আছে, বাকী স্কুটিতকৈ এখনৰ পিক আপ বহুতেই বেছি, বহুত বেছি। তো চলাই কমফৰ্টেবলো ফিল হয়। ৰিফাইনমেণ্ট যোনটো স্কুটিখনৰ পূৰা মজা আছে। তো এই স্কুটিখন 3টা ছেগমেণ্টত আহে, এটা টপ মডেল, তাৰপিছত এটা মিডিলত আহে আৰু এটা ল' আহে। ল'টোতো অকল বেছি একো ডিফাৰেঞ্চ নাথাকে, জাষ্ট ইয়াৰ যোনটো LED লাইট, ফ্ৰণ্ট লাইটটো যোনটো হেডলেম্প সেইটো আহে হেল'জেন, আৰু যদি টপ মডেলখন লওঁ তেতিয়াহ'লে ইয়াত আহি যায় LED। অ'কে, তো এইটো এটা বেছি ডিফাৰেঞ্চ আছে টপ মডেলটোত। আৰু টপ মডেলটো চাবলৈ গ'লে দামটো অলপ বেছি পৰে ল'টোতকৈ। প্ৰায় এখন স্কুটি চাবলৈ গ'লে এতিয়া যদি কেছ পে'মেণ্টত ল'ব যোৱা তেতিয়াহ'লে 1 লাখ পাৰ হ'ব। ডাউন পে'মেণ্ট কৰিলে তো অভিয়াছলি অলপমান বেছি হ'ব। তো এইটোৱে কথা। কি আছে ছিগনেলটোৰ কাৰণে ৰখিবলগীয়া হৈছে। আজি ৰ'দটো যিটো দিছে মানে কৈছোঁ নহয়। তো এতিয়া গোপ্ৰ'টো হেং মাৰি দিছিলে, কিবা ফাইল ৰিপেয়াৰিং দেখুৱাইছিলে। এটা বেটেৰী দি পৰা 100% ফুল চাৰ্জ কৰি আহিছিলোঁ, বাট এতিয়া ইয়াৰ চাৰ্জ হৈ গ'ল 30%। এণ্ড এতিয়া নেক্সট বেটেৰী লগাই আকৌ ষ্টাৰ্ট দিছোঁ। নাজানো কিমান দেৰিলৈকে ভিডিঅ'টো ৰেকৰ্ড কৰিব পাৰোঁ। যিমানখিনি পাৰোঁ কৰিম, আৰু যিখিনি দেখুৱাব পাৰোঁ দেখুৱাম। তো এতিয়া আমি চকেটিং পাৰ হৈ আহিলোঁ। তো আজি ৰ'দটো যিমান দিছে মানে নকৈছোঁ আৰু গৰম দিন আহিবলৈ আছেই, আৰু ৰ'দ দিবলৈ বাকী আছেই। তো এইপিনে কৰোণা, এইপিনে ভূমিকম্প, আৰু এইপিনে ৰ'দ মানুহক মানে বৰবাদ দি দিছে, বৰবাদ। আৰু এখন স্কুটিৰ কথা ইমানেই তাৰিফ কৰিছোঁ কাৰণ কেলৈ এখন স্কুটি মানে ইমানে বেষ্ট হৈ পৰিছে। তো এইপিনে আৰু এখন স্কুটি আছে, সেইখনৰ লগতো কম্পেয়াৰ কৰিব পৰা যায়। এপ্ৰিলা যোনখন 150 বা 125 ছেগমেণ্টৰ আছে। তো এতিয়া তেলটো ভৰাই লওঁ। অ'কে, অ'কে। কিমান ভাবি? 200 অ'কে, ডান। তেল ভৰোৱা কমপ্লিট হৈ গ'ল। তো 4 ঘাট বহ। তাৰ বেছিক যিখিনি ফিচাৰ্ছ সকলোখিনি মই ডেছক্ৰিপশ্যনৰ তলত লিংকত দি দিম, আৰু বাকী কৈ দিম আৰু যিমানখিনি পাৰোঁ। তো বাকী এটা ব্লুটুথ কানেক্ট কৰিব পৰা যায়, বাকী আৰু কিবা কিবি কানেকশ্যন আছে, সকলোখিনি দেখুৱাই আছোঁ পিছত। এতিয়া ফাৰ্ষ্ট গৈ লওঁ আমি, নাম্বাৰ প্লেটখন লগাই লওঁ। তো নাম্বাৰ প্লেটৰ কাৰণে OTP আহিছিলে কেতিয়াবাই, তো আজি ওলাইছোঁ নাম্বাৰ প্লেটখন লগাই লওঁ। তো স্কুটিখন আনিবলৈও গৈছিলোঁ, সেইদিনাখন ডেলিভাৰী ভিডিঅ' বনাম বুলি ভাবিছিলোঁ, কিন্তু বাট নিমিলিলে চবপিনে, তো সেইকাৰণে নবনালোঁ আৰু। তো আজি সেইটো কাৰণে নাম্বাৰ প্লেটখন লগাবলৈ আহি আছোঁ।
অ'কে, তো এতিয়া আমি পাই গ'লোহি আমলাপতি। তো আমলাপতিৰ পৰা লেফ্ট ল'ব লাগিব TVS ডিলাৰৰ কাৰণে। যদিও কৰোণা মানুহৰ ভিৰটো কম নহয়, তো আগতে যেনেকৈ চলি আছিলে তেনেকৈ চলি আছে। মাস্কখন জাষ্ট অকল নামত লগাই মানুহবোৰে, তো সেইটোৱে। স্কুটিখন চলাই ইমানেই ৰিফাইনমেণ্ট লাগিছে, মানে ইমানেই কোমল লাগিছে, মানে মন ফূৰ্তি হৈ গৈছে, ফূৰ্তি। তো যদি মোৰ ইউটিউব চেনেলটো চাই ভিডিঅ'খিনি চাই ভাল পাই তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। তো ভাল ভাল ভিডিঅ' দিবলৈ চেষ্টা কৰি যাম। অ'কে, এণ্ড 1K সোনকালে কৰি দিয়ক, আৰু বেছি নালাগে, 201 ছাবস্ক্ৰাইবাৰ্ছ লাগে। তো চেনেলটো খোলা আজি এবছৰ প্ৰায় পাৰ হ'ল, 12 মাহ অভিয়াছলি পাৰ হ'ল। কাৰণ কেলৈ মই এই চেনেলটো ষ্টাৰ্ট কৰিছিলোঁ কৰোণা টাইমত, যোনটো যেতিয়া ফাৰ্ষ্ট কৰোণা উৎপত্তি হৈছিলে, মানে যেতিয়া লকডাউন ষ্টাৰ্ট দিছিলে। তো তেতিয়া ফাৰ্ষ্ট ভিডিঅ' মই কৰোণা এমাহৰ পিছত দিছিলোঁ চাগে। তো এতিয়ালৈকে মোৰ এই চেনেলটো 1 year কমপ্লিট কৰিলে, বাট 1K ছাবস্ক্ৰাইবাৰ কমপ্লিট হোৱা নাই। তো তেনেকৈ ভিডিঅ' দিব পৰা নাই, ওলায়ো যোৱা নাই। তো আৰু এখন স্কুটি ক'বলৈ পাহৰিছিলোঁ, এখন স্কুটি মোৰ লগৰটোৱে লৈছে, এণ্টৰ্ক 125। তো তাৰে স্কুটি হয়। তো এতিয়া দুটা আহিছোঁ আমি, সি মোৰ লগৰ পিছফালে বহি আছে পিলিয়ন। তো আজি এইখিনিয়ে কাম কৰিবলগীয়া আছে, যাওঁ প্ৰথম নাম্বাৰ প্লেটখন লগাই লওঁ। অ'কে, পাই গ'লো সেই ডিলাৰ, TVS ডিলাৰ। তো এখন কি কৰিছে, এণ্ড TVS ডিলাৰত এতিয়া মোহন TVS ডিলাৰ। তো ইয়াতে ৰখাই ৱেইট কৰি লওঁ, তো কথা পাতি লওঁ। তো ইয়াত মেছেজটো দেখাই কিনে এখন কাগজ দিলে। তো কাগজখন পিছফালে দেখুৱাব লাগিব, দেখুৱাই কিনে নাম্বাৰ প্লেটখন ইয়াতে লগাই দিব। অ'কে, RC-খন দ্বিতীয় অফিচত দিব। চাওঁ কাগজখন। তো এইখনেই কাগজ, যোনখন কাগজ ইয়াত মেছেজটো দেখুৱাৰ পিছত দিয়ে। তো আকৌ এখন চাগে দ্বিতীয় অফিচত জমা দিব লাগিব। ইয়াৰ পিছত যোনখন RC আছে সেইখন বাইপষ্ট হৈ ঘৰত যাব। অ'কে, অ'কে, তো নাম্বাৰ প্লেট লগোৱা হৈ গ'ল। তো এইটো আছিলে ডিলাৰটো TVS, মোহন TVS। তো এতিয়া আমি ক'ত যাম? কভাৰ লগাবি ন? অ'কে, তো এতিয়া আমি গৈ আছোঁ ভুটীয়া মাৰ্কেট। ভুটীয়া মাৰ্কেটৰ ওচৰত। তো আফটাৰ মাৰ্কেট বাহিৰৰ পৰাই নলয় ইমান দাম, কিমান দাম লয় চাই লওঁ। তো কভাৰটো লগাবলৈ আছে, কভাৰটো লগাই লওঁ। দুটা কাম আছিলে, এটা কাম ডান, এতিয়া কভাৰটো লগাই লওঁ। অ'কে, তো আগতকৈ বহুত সুবিধা কৰি দিলে, যিহেতু ডিলাৰে নাম্বাৰ প্লেটটো ছিষ্টেম কৰি দিলে। তো আগতে কি হৈছিলে, দ্বিতীয় অফিচত যাব লাগে, তাত পইচা জমা দিব লাগে। আকৌ প্ৰথম দিনাখন সেইটো গ'ল, পইচা জমা দি এখন শ্লিপ দিয়ে, সেই শ্লিপটো আকৌ ঘৰ আহিব লাগে। তাৰপৰা কেইদিনমান টাইম দিয়ে, আৰু সেই দিনটো মতে যাব লাগে তাত। আকৌ তাত গৈ শ্লিপখন জমা দি কিনি ৰখিব লাগে। বহুত লাইন হৈ যায়। তো এদিনতে বহুত মানুহ আহে, তো তাৰ কাৰণে ৰখি দিব লাগে। বাট এতিয়া সেনেকুৱা কোনো প্ৰব্লেম নাই, বহুত মানে ইজি হৈ গ'ল প্ৰচেছটো। তো সেইকাৰণে ভাল। তো এতিয়া আমি এপিনৰ পৰা সোমাম এণ্ড যাম বজাৰ, মেইন টাউন গৈ কভাৰটো ল'ম, কভাৰটো লগাম, যাওঁ কিমান দামত পাওঁ। তো আমি যাবলগীয়া আছে ভুটীয়া মাৰ্কেটৰ ফ্ৰণ্টত। তো তাতে ডিব্ৰুগড়ত অলপ বাইকৰ পাৰ্টছ পায়, স্কুটিবোৰ বেছি পায়। তো তালৈ গৈ আছোঁ। এণ্ড এইটো হৈ গ'ল পুৰণা ষ্টেচন ডিব্ৰুগড়, আৰু নতুন ষ্টেচনটো আছে আমাৰ বাণীপুৰত। অ'কে, তো এইটো হৈ গ'ল, ইয়াৰ আগৰটো হৈ গ'ল কল ৰোড। কল ৰোডতে কালি যোনটো জুই লাগিছিলে, তো সেইটো ৰাস্তাই আমি যাম। এণ্ড জেগাডোখৰ চাই পিনে আমি অ'কে যাম। অ'কে, এইটোৱে হৈ গ'ল কল ৰোড, যিটো ৰাস্তাত কালি
পুৰা জুই লাগি গৈছিলে 4খন দোকান জ্বলি শেষ তো ক্লিপ এডোখৰ আছে সেইটো এড কৰি দিম তো সেই জেগাটো চাওঁ আজি এইডোখৰ তো এইডোখৰ জেগা কালি যোনডোখৰ জ্বলি চাই হৈ গ'ল এইখন হোটেল আছিলে চাগে ন মনে নকৰিল পুৰা জ্বলি শেষ চব ফিনিছ অঁতো অ'কে বজাৰত ভিৰ লাগিছে বাৰু তো ফাৰ্ষ্ট টাইম বজাৰত ডিব্ৰুগড় বজাৰৰ ভিতৰত মটৰ ব্লগ কৰিছোঁ তাতে নতুন স্কুটি এণ্ড স্কুটিত ফাৰ্ষ্ট মটৰ ব্লগ মোৰ অ'কে আৰু এইটো হৈ গ'ল ভুটীয়া গলি আৰু এইখিনিতে মানে যি পাবলগীয়া থাকে ল'ৰা বা ছোৱালী চব পায় বাইকৰ লগতে চব পোৱা যায় অ'কে তো ভাই এইখনে হৈ গ'ল ডিব্ৰুগড় বজাৰ তো এইখনে হৈ গ'ল ভুটীয়া মাৰ্কেট ইয়াত আমাৰ ডিব্ৰুগড় দুখন ভুটীয়া মাৰ্কেট আছে দুইখনৰ নাম বেলেগ হ'লেও ভুটীয়া বুলি কয় তো ইয়াতে আছে বাইকৰ পাৰ্টছৰ দোকানকেইখন তো ইয়াতে সুধি লওঁ কিমান পৰিব এণ্ট্ৰক স্কুটিৰ কাৰণে গোটেই এতিয়া পাই গ'লো সেই বাইকৰ পাৰ্টছৰ দোকান তো ইয়াতে সুধি লওঁ এইখনত এণ্ট্ৰক কভাৰ হ'ব নেকি অঁ কিমান পৰিব চাওঁ কোৱালিটি কেনেকুৱা তো বেলেগ হেলমেট আছে চেমকে ষ্টাৰ্ছ তো এইখিনিতে যিখিনি বাইকৰ বস্তু পোৱা যায় ইয়াতে পোৱা যায় আধা আধি পাৰ্টছ আছে বুলি কৈছে ধৰচোন ধৰ কমেল ফটোৱা মানে शुद्ध चूतिया लड़के हो तुम चुप रहो এণ্ট্ৰক বুলি লিখা আছে ন অঁ ভাল হ'ব নাই ভাল ন কোৱালিটি কিবা এটা খাই লওঁ পেট পূজা কৰি ল'ব লাগে য'তে হ'লেও ওলাই আহিলে পেট পূজাটো মেইন কি কৰিলি বে এতিয়া আমি ফুড হাট খাই ল'লোঁ আৰু ফুড হাট বহুত দিনৰ মূৰত গৈছোঁ যেতিয়া কলেজ পঢ়ি আছিলোঁ তেতিয়াহে ইয়াত আহিছিলোঁ তো তেতিয়া ইমানখিনি মানে ডেক'ৰেশ্যনটো কৰা নাছিলে